নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকৰ চাগে খবৰ নিশ্চয় ভালেই আছে। মোৰ খবৰ ভালেই। আমি আছোঁ বৰ্তমান টিংখাঙত। এটা বিশেষ অনুষ্ঠান আছে। এয়া দেখিছে আপোনালোকে, আমাৰ মামাই এখন পাৰ্লাৰ এখন খুলিছে। তাকে আজি পূজা আছিল, তাকে আমি তালৈকে বুলাই গ'লোঁ। এই পূজা চলি আছে। সঁচাকৈ বৰ ধুনীয়াকৈ, সঁচাকৈ এখন বৰ ধুনীয়া এখন সৰু হয় কিন্তু বৰ মৰমৰ এখন বৰ কষ্টৰে ইমান আশা লৈ এখন যিহেতু খুলিছে, সঁচাকৈ খুবেই ভাল লাগিলে। পৰিৱেশটো ইমান ধুনীয়াকৈ এখন মৰম লগা হয়, যিহেতু ইমান ধুনীয়াকৈ তেখেতৰ কষ্টৰ মূল্যৰে এইখন খুলিছে। সঁচাই বহুত ভাল লাগিলে। আমাৰ ছাৰো আহিল, APL-ৰ অধ্যক্ষ ছাৰ আমাৰ ইয়াতে এখন মানে সেইখন পাই আমি নথৈ সুখী হৈছোঁ। মই সোমাই লওক চাই তেতিয়া। এয়া আমাৰ অধ্যক্ষ ছাৰে ধুনীয়াকৈ উন্মোচন কৰি মেলি পাৰ্লাৰৰ ভিতৰলৈ সোমাই গ'ল। সঁচাই বৰ ভাল লাগিলে আজিৰ দিনটো। বহুত বহুত ধন্যবাদ তেখেতলৈ ইয়াৰ জৰিয়তে জনাইছোঁ আৰু ভাবিছোঁ। ছাৰ নমস্কাৰ। আজি আমাৰ মাজত আছে APL-ৰ অধ্যক্ষ বিপুল ডেকা ডাঙৰীয়া ছাৰ। ছাৰ স্বাগতম জনাইছোঁ আমাৰ ইয়ালৈ। যিহেতু আজি টিংখাঙত এখন অত্যাধুনিক পাৰ্লাৰ উন্মোচন কৰা হৈছে, তাকে আপোনাৰ ইয়াতে আমাৰ মাজত পাই আমি নথৈ সুখী হৈছোঁ। তাকে আপোনাৰ পৰা দুআষাৰমান ক'বলৈ আমি শুনিলে আমি নিশ্চয় সুখী হ'ম। চাওক, অসমীয়া যুৱকসকলে এনেকুৱা কামত আগবাঢ়ি অহাটো সমগ্ৰ জাতিটোৰ বাবেই এটা শুভ লক্ষণ। এনেকুৱা কামবিলাকত আচলতে পৰম্পৰাগতভাৱে অসমৰ বাহিৰৰ লোকে এইবিলাক কামত জড়িত হৈ আছিলে, কিন্তু লাহে লাহে আমি দেখিবলৈ পাইছোঁ যে বহু ঠাইত এনেকুৱা কামত অসমীয়া যুৱকসকল জড়িত হৈ পৰিছে। যুৱতীসকল বাৰু মানে তেওঁলোক জড়িত আছেই, যুৱকসকল অলপ কম জড়িত হৈছিলে, লাহে লাহে হৈছে। আপোনালোকে দেখিছে চাচনি নাহৰকটীয়া টিংখাঙতো ভালেকেইজন যুৱকে এনেকুৱা কামত জড়িত হৈ আছে। খালি অলপ উন্নত মানদণ্ডৰ বা ভাল পৰিৱেশ এটাত এনেকুৱা কাম এটা কৰিব পালে তো আমাৰ কাৰণে সকলোৰে কাৰণে ভাল। আৰু মই বিপুলক মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছোঁ। তেওঁক আমি শুভেচ্ছা জনাইছোঁ। ব্যৱসায়িকভাৱে যিহেতু এই প্ৰতিষ্ঠানটো জীয়াই থাকিব লাগিব, ব্যৱসায়িকভাৱে তেওঁ যাতে সফল হয় তাৰ কাৰণে মোৰ বহুত শুভেচ্ছা থাকিলে। আৰু আমাৰ এই অঞ্চলৰ এটা ডাঙৰ অভাৱ পূৰণ হ'ল বুলি আজি মুহূৰ্তত মই নিজে ফিল কৰিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ ছাৰ। যিহেতু উন্মোচনৰ আৰু পূজাৰ সকলো কাম হৈ গ'ল, সেইবাবে চুলিটো কাটিবই লাগিব। এয়া নতুন প্ৰথম কাষ্টমাৰ আৰু মামাৰ। সঁচাকৈ ইয়াৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনালোঁ।